হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম। আৰু আজি দেখুৱাম আপোনালোকক আমাৰ চব্জি খেতি। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে বহুত পানীলাও লাগিছে, মানে মোৰ আগফালেও পানীলাও, পিছফালেও পানীলাও, আৰু একদম চোতালতে লাগিছে। আৰু সকলোৱে জানে যে বৰ্তমান ভোল, জিকা, কোমোৰাৰ ছিজন হৈ আছে, আৰু এইটো সময়ত পানীলাও বহুত কমে দেখিবলৈ পোৱা যায়। তেনে ক্ষেত্ৰতে আমাৰ ঘৰত পানীলাওৰ খেতি আপোনালোকে দেখিবলৈ পাব। আৰু সেই পানীলাওটো আমি ৰোৱা নহয়, নিজে গজা হয়। তেনেহ'লে বলক আমি এতিয়া চাওঁ আমাৰ চব্জি খেতি।